ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মৰমৰ প্ৰিয় ভিউৱাৰ্ছসকল, আজি আপোনালোক সকলোৰ কাৰণে এটা গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেণ্ট আপডেট লৈ আহিছোঁ। অংগনবাদী কৰ্মী আৰু অংগনবাদী কৰ্মী সহায়িকা যিসকল আছে তেওঁলোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। অংগনবাদী কৰ্মীসকলৰ কাৰণে চেলাৰী তেওঁলোকৰ বৃদ্ধি হ'ব বা এককালীনভাৱে তেওঁলোকে এটা সাহায্য পাব বুলি অসম চৰকাৰৰ ফালৰ পৰা এটা গুৰুত্বপূৰ্ণ আপডেট দিয়া হৈছে। মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয় আপোনালোক সকলোকে অংগনবাদী সহায়িকা যিবিলাক বাইদেউসকল আছে বা যিবিলাক অংগনবাদী ৱাৰ্কাৰ যিবিলাক আছে ৱাৰ্কাৰসকলৰ চেলাৰী বৃদ্ধিৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে গুৰুত্বপূৰ্ণ এটা বক্তব্য ভাষণ প্ৰদান কৰে আপোনালোক সকলোকে। গতিকে এই গুৰুত্বপূৰ্ণ আপডেটটো দিবৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। গতিকে আপোনালোকক মুখ্যমন্ত্ৰী মহোদয়ে পোনপটীয়াকৈ যিটো বক্তব্য কৰিছিল সেইটো আপোনালোকক লাইভক দেখুৱাব বিচাৰিছোঁ। আহক আমি মুখ্যমন্ত্ৰী মহোদয়ৰ লাইভ ভিডিঅ'টো দেখুৱাওঁ, তাতে মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছিল এই বিষয়ে। আজি বহু দিনৰ পৰা আমাৰ কাৰ্বি আংলঙৰ লগতে অসমৰ অংগনবাদী কৰ্মী আৰু সহায়িকা বাইদেউসকলে তেওঁলোকৰ দৰমহা বৃদ্ধিৰ বাবে আমাৰ চৰকাৰক অনুৰোধ জনাই আহিছিলে। মই আপোনালোকক ক'ব খুজিছো যে অহা 1 অক্টোবৰৰ পৰা আমি আপোনালোকৰ দৰমহাও বৃদ্ধি কৰিম আৰু লগতে আপোনালোকক এটা এককালীন সাহায্যও আমি আগবঢ়াম। অৰ্থাৎ এবাৰতে আপোনালোকক এটা পুঁজি আমি আগবঢ়াম যাতে ঘৰৰ কাম কাজ ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ ব্যৱস্থা ল'ব পাৰে আৰু লগতে 1 অক্টোবৰৰ পৰা আপোনালোকৰ দৰমহাও আমি যিমানখিনি পাৰোঁ সিমানখিনি আমি বৃদ্ধি কৰিম যাতে আমাৰ অংগনবাদী কৰ্মী আৰু সহায়িকাসকলৰ পৰা অলপ হ'লেও তেওঁলোকৰ মনৰ দুখ আমি যাতে কমাব পাৰোঁ।